guys, good morning. Kaya, good morning ko. morning. Kaya, আজি তাৰ আমতে এটা বান্দাৰ ঘৰতে ঘূৰি আছো ৰাতিপুৱাই পুৱাই ফুৰিব আছো আমি। ইমান মানুহ গাইছ আজি। নোলোৱা মানুহকেইটা আছে। এজ এক্সাম্পল মই অলছো দিছোন আজি ইমান দিনৰ মূৰত নোলাও মই ঘৰ চালে বাৰাই হয়নে নহয় কিবা এটা কৈ দিয়ে লাজ গাইছ এত মই মৰি যাম লাজ হেৰি কয়ে ৰজি ক'ত আছে ৰেণ্ডম মানুহবিলাকে এনেকৈ ভ্লগৰ কথা ক'লে লাজ লাগি যায় ৰাইজ আজিতো ইটোৰ ভ্লগ এটা দিম আৰু এনে চিম্পুলকৈ আপোনালোকে একো বেয়াকৈ নকবি মোক এইটো গাইছে আপোনালোকে চিনি পোৱা নাই যদি এইটো মোৰ বেষ্ট ফ্ৰেণ্ড সৰুৰে একদম এইটো পানী ফুটানে লগ আমি তেতিয়া বৰ ফাল্টু উঠি কৈ দিতে আৰু ইমান কুঁৱলী দিছি নহয় এক আয়া বুলি মাতো গাইছ ডোণ্ট মাইণ্ড মই এতকৈ সৰু বাৰু তথাপিও সেইটো মা আৰু মোৰ মেহেন্দি চাওঁ গাইছ কি ধুনীয়াকৈ লাগছি মই নিজে লগাইছোঁ বাৰু কোনো মোক লগাই দিয়া মানুহ নাই এই খানাটোত লগাইছোঁ একদম আহুজা চলি লগাই দিয়া দিছে কিবাকৈ খতচোন দি দে গাইছ বহুত মানুহ চাই আছে অলপ পিছত ভ্লগ বনাম দেই যাই কাৰণে ঘৰত বাকী চব দেখাই থাকিম আৰু চাই থাকিবি বাই গাইজ ঘৰ আহি পালোঁ এতিয়া আমাৰ পাকঘৰত কি কৰি আছে একবাৰ চাহ নহ'লে দাঁত চিঙাকৈ চৰ্ট দিব যদি একলা কাম কৰি আছে মোক নাকচোন নমাৰে বাৰু চাহ একবাৰ অ' মা কিবা এটা কৈ দি গাইজ আব্বাই লাজ কৰিছি গাইজ গা ধুলোঁ আৰু একদম ৰেডি এতিয়া চাওঁ কি হবে কোন আহে মানুহ চানুহ আহি আছে অলপমান তাৰপিছত অটোত ফুৰিব যাম গোটেইখিনি দেখোন ভিডিঅ'টো চাই থাকোঁ গাইজ মা কিবা এটা কৈ দি গাইজ আম্মাক চাওঁ কি ধুনীয়াকৈ ওলছি আম্মা ফালে চাই দিছোন আম্মা কি বেটেৰীত লগা হৈছে আজি আম্মাক গাইজ আমাৰ তাত ঈদ খাব নাও পোৱালি কেইটামান আছে হাই ইহঁতক অলপমান এতিয়া মই খাতিৰ সন্মান কৰোঁ বহুত দিনৰ মূৰত আছে নাহে এতিয়া আকৌ অ' এটা আমাৰ তাত আহি ষ্টাইলে কৰিব ধৰিছে দুটাই লগাইছে নখ পালিছ এটাই লগাইছে অঁ আটাই লগাইছে মেহেন্দি এটা আইচক্ৰীম খাইছি খাব নাপাওঁ এই কাপোৰ নষ্ট হ'ব মাৰে মাৰিব কাপোৰ নষ্ট হ'লে বাচা অ' মাইৰা তহঁতে মোৰ ভিডিঅ' চা নে নাচা চা অঁ ইউটিউবত বনাওঁ জানা আকা গাইছে সিহঁতক মই অলপমান সিহঁতৰ লগত কিবা কৰোঁ ৰ সিহঁতক অলপমান টাইম দিওঁ মই চাহ তাহ দিওঁ গাইজ আমি এতিয়া মানে চাব না কি চাই আছা আপুনি একো নহয় আমি এতিয়া ফটো মাৰিব আহিছোঁ সেইবাৰৰ দৰে এইবাৰো আছোঁ চাগলা উঠে একবাৰ মানে আমাৰ ইফালে বাহঁতলৈ দি আহি কিনে এই সিহঁতৰ ঘৰ চৰ পায় আৰু যিমান আমাৰ কুৰ্ম আছে চব কুৰ্ম নহয় ৰিলেটিভছ চ' চবৰ তাতে একবাৰ যাম আৰু ফটো চটো মাৰিম সেয়াই আৰু আপোনালোকৰ ঈদ কেনে তই ইউটিউব চেনেল খোলাব লগা খুলিম ৰ মোবাইল এটা লওঁ গাইছ পইচা ন অলপমান ঢালি চালি দিবি না সেই ভাই ৰ'দটো বহুত পৰা নাই আমি দেখিছোঁ না নাই কেমেৰাত গাইছ আমি এতিয়া আছোঁ জেঠীমাহঁতৰ ঘৰত এই পুরো এই দুটো ফটো মাৰি দিবাহে পালোঁ ফটো নেদাকৈ শান্তি দিয়া নাই খালি ফটো চাহৰ এতিয়া Yes, it's trending, baby. আছা লো কি কৰা আমি আইও
ৰিল বনোৱা না তো মোচান দিবে কিবা কো একো খাওঁ কি ক'ম খাব লাগে একো ইট খাব মাত গাইজ গিলে কো ঈদ খাব আহিব দেই আৰু মোক আগে জনাব পিঠা চিঠা কমকৈ বনাইছে বেছি বনোৱা নাই দে গাইজ এইখিনি খাওঁ ৰ চবুত চাই মানে আমাৰ আব্বাখন কচি উঠাইছিল ডাঙৰ মাত্ৰ তাত ঘৰত আছোঁ এই ডালিমো জীৱন হত্যা কৰি আছে ইমান লাগছি ডালিমডাল অ এই ডালিমো জীৱন হত্যা কৰিছে তাই চিংচি ডালিম মই ডাঙৰ মাঠে গৈছিলোঁ মোবাইলটো লৈ আছিলোঁ সুধো দি সিটো মোবাইল আছে কেইটা বাজিলে চাব না 3:23 3:23 আমি মানে সেই কেইটা বজাত আছিলোঁ ন টাইম চাওঁ নাই মোটামুটি 1.5 ঘণ্টামান আগত আহি ফটো চটো মাৰি গোটাই কেইটা ডাঙৰ আম্মাৰ তাত সোমে মাছ চাত দি ফটো চটো মাৰি কিনি একদম পূৰা একদম ক্লিয়াৰ হৈ কিনে আছোঁ এতিয়া আৰু একো তাৰমানে মনত অশান্তি নাই আৰু গৈ মাছ চাত দি আহিলোঁ ক'ৰবাত নেগালোঁ বুলি ইটোত ক'ৰবাত নেগালোঁ বুলি ডাঙৰ আম্মাকেইটাক মাত নেদিলোঁ বুলি কওঁতে অশান্তি নাই মানে ফটো চটো নামাৰিলোঁ বুলি পূৰা অল ডান এতিয়া জাষ্ট ঘৰত যাওঁ কাপোৰ চাপোৰ খোৱা ভাগাৰ লাগছি আৰু কোনোবা আহি নেকি চাওঁ লগ চক তাৰপিছত গধূলি আমাৰ ক'ৰবাত যোৱা প্লেনিং আছে যাব নাযাব বাৰু ঠিক নাই বাৰু যদি যাই আপোনালোকক দেখাম ভিডিঅ'টো চালি চাব নাচলি না আৰু যদি বেয়া বাচি নাচলি হ'ব দেই তোমালোকে গাইছ চাবি বেয়া গাড়ী আমি যাওঁ দি বাই বাই